हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल लिहिचाई किया ब्लॉग আজি পুন প্ৰথমবাৰৰ বাবে মই ব্লগ বনাই আছোঁ কিবা ভুল হ'লে ক্ষমা কৰিব আৰু আজি আমি আহিছোঁ কলিয়াবৰ শিলঘাটত অৱস্থিত দ্বিতীয় শক্তিপীঠ কামাখ্যা মন্দিৰলৈ আৰু কামাখ্যা মন্দিৰৰ নতুন ৰাস্তাৰে একাবেকা ৰাস্তাৰে আমি সাইকেল লৈ আহিছোঁ যেহেতু বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সপোনে এতিয়া জানা ফুৰিবলৈ শিকিলে তোমাৰে যে বুকুতে জীৱনে এতিয়া জানা হাঁহিবলৈ শিকিলে তোমাৰে যে ওঠতে শয়নে সপোনে তোমাতে মনো জীবনে মরণে তোমাকে সামৰো দেখিবলৈ পাইছে যে চাৰিওফালে চাহপাতৰ গছপুলি চাৰিওফালে আৰু সেই আগত চাহপাত ছিঙি আছে যিহেতু আৰু আমি যাব লাগিব সৌ বহুত আগত আছে বাৰু আৰু মোৰ লগৰকেইটা পিছতে থাকিল আজি মই আগত গুচি আহিলোঁ পৰিৱেশটো দেখিবলৈ কেনেকৈ পাইছে কমেণ্ট কৰক আৰু কলিয়াবৰ দ্বিতীয় কামাখ্যা মন্দিৰলৈ অহা নাই যদি এপাক আহিব একা বাট ভাল লাগে গৈ বলক চাই থাকক ভিডিঅ'টো শেষলৈকে মহসিং বেকুয়া মহসিং ভাঙিলে যুগত মহুয়াক পয়েক জোকাই তই নলবি নাকতি উফাম কোবত চৰাই হালধীয়া মইনা ঐ পাখিও ধুনীয়া মইনা ঐ চৰাই হালধীয়া মইনা ঐ পাখিও ধুনীয়া মইনা ঐ ধৰিছে কপাহৰ পোক আগতে আছিলি মইনা ঐ চেনেহা চেনেহী মইনা ঐ কাকে পাই এৰিলি মোকে হৈছে নাই ঘোক জবৰাই ধৰিম তোক মোকে হৈছে নাই ঘোক জবৰাই ধৰিম তোক খুদাই নেৰো মই তোক আঠিয়া কলৰে মইনা ঐ পাতে নাকাটিবি মইনা ঐ পাতে নাকাটিবি মইনা ঐ চিটিকি পৰিব এঠা সত্যৰূপ দেখুৱাই মইনা ঐ মাতো বৰে কথা মইনা ঐ ভিতৰি নেৰিবি এঠা হৈছে নাই ঘোক জবৰাই ধৰিম তোক এঠা হৈছে নাই ঘোক জবৰাই ধৰিম তোক খুদাই ইতিমধ্যে দেখা পাইছে এয়া কামাখ্যা মন্দিৰৰ মূল গেট আমি গৈ আছোঁ ওপৰলৈ এতিয়া বৌ এইটো দানপত্ৰ এই দানপত্ৰত যিসকল লোকে মানে মন্দিৰৰ ওপৰলৈ
মন্দিৰলৈ যাব নোৱাৰে, কাৰণ বহুত ওপৰত মন্দিৰটো আছে। যিহেতু এই মন্দিৰটোলৈ যিসকলে যাব নোৱাৰে, ইয়াতে দক্ষিণা দি থৈ যায়, তে দক্ষিণা দি সেৱা কৰে। এতিয়া আমি চিৰি দি মন্দিৰত উঠিব লাগিব, গৈ আছোঁ। তো বলক আমি মন্দিৰত সোমালোঁ বাৰু। আমি মানে মূল গেটটো দেখুওৱা নাছিলোঁ, মূল গেটটো দি দেখাই ওপৰলৈ যাম, আমি ঘৰলৈ যাম। আৰু আমি আহিছিলোঁ অথনি এইফালেদি, মানে বেক চাইড দি আমি ঘূৰি পকি এফালে আহিলোঁ। এইফালৰ দৃশ্য দেখাবলৈ নহ'ল। আকৌ কেতিয়াবা এইফালে আহিলে আপোনালোকক এই জেগাকণৰ দৃশ্যটো দেখাম বাৰু। সেই আমি এইকণলৈকে যাব লাগিব। কেমেৰাটোত চাগে ফাটি আহিছে। মানে ওপৰলৈ মই ইমানখিনি উঠিলোঁ, আৰু মোৰ লগৰটো তলতেই আছে, লগৰ দুইটা তলত আছে। আৰু অথনি আমি এই ৰাস্তাটো দি, এইটো যিটো ৰাস্তা আমি বেক চাইড দি আহিছোঁ, যিহেতু কামাখ্যা হয়, এইটো ৰাস্তা দি আমি আহিলোঁ, তলত গ'লোঁ, গৈ মূল গেটৰ পৰা আকৌ মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গেটখন কিদৰে, কি ধুনীয়া গেট মই দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আমি এতিয়া যাব লাগিব মন্দিৰৰ ওপৰলৈ, যিহেতু ইয়াত দেখিবলৈ পাইছে ওপৰলৈ আমি যাব লাগিব। আৰু মোৰ লগৰকেইটা অহালৈ মই ৱেইট কৰিছোঁ। য়েছ, সিহঁতি আহি আছে নেকি? আহি আছে। এয়া আহি আছে। আৰু আমি তিনিওটা ওপৰলৈ যাম, মন্দিৰত সোমাই ধূপ ধূনা জ্বলাই কৰি ঘৰলৈ যাম। আৰু কাৰণ টাইমো বহুত হৈছে, আৰু এতিয়া সময় হৈছে 12টা বাজিব, এতিয়া 10 মিনিট আছে। আৰু আমি 12টা নবজাৰ আগতেই ধূপ ধূনা জ্বলাই কৰি এই ওপৰলৈ যাওঁ। আৰু মোৰ লগৰকেইটা আহি আছে, আৰু আমি ওপৰলৈ যাওঁ ব'লক। ওপৰৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশ আমি দেখাম। আৰু এতিয়া যিহেতু বাৰিষা কাল, অলপ জংঘল হৈছে, আৰু ইয়াতে অলপ জিৰণি ল'ব পাৰি। মানে বহুত ওপৰলৈ উঠিব লাগে, যিহেতু জিৰণি কোঠা এটা বনাই দিছে তলতে। আৰু আমি ওপৰলৈ গৈ আছোঁ, আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো আমাৰ মন্দিৰ। এতিয়া আহি পাইছোঁহি ওপৰলৈ, এতিয়া গৈ আছোঁ। আৰু মোৰ লগৰকেইটা মই ৰখি দিলোঁ, ভাগৰ লাগি গ'ল, যিহেতু যিমান ওপৰ। ইতিমধ্যে লগৰকেইটাৰ ভিতৰলৈ গ'লেই নেকি। মন্দিৰৰ ওচৰ পাইছোঁহি। দোকান এয়া মন্দিৰৰ মূল গেট, আমি পাইছোঁহি। ইয়াত চাকি জ্বলোৱাৰ জেগা দি দিছে। এইটো ভিতৰলৈ ফোন দিব নোৱাৰো, ভিতৰতটো ভিডিঅ' কৰিব নিদিয়ে, এনেই ইয়াত পাৰি। আৰু আপোনালোকক ভিতৰৰ দৃশ্য দেখাব নোৱাৰিম, বাহিৰৰ পৰাই দেখাইছোঁ, যিহেতু ভিতৰলৈ মোবাইল নিয়া পাৰ্মিশ্যন নাই, গতিকে চাই থাকক। আৰু আমি এতিয়া ধূপ জ্বলাই চাকি বন্তি জ্বলালোঁ। আৰু এতিয়া আমি ধূপ জ্বলাই আপোনালোকক বাহিৰৰে দৃশ্য দেখাই দিবলৈ চেষ্টা কৰিম, কাৰণ ভিতৰত মোবাইল নিয়া পাৰ্মিশ্যন দিয়া নাই। আমি যিখিনি চেষ্টা কৰিলোঁ দেখাবলৈ, সেইখিনি দেখালোঁ। আৰু ভিতৰত মোবাইল নিয়াৰ পাৰ্মিশ্যন নাই যিহেতু। আৰু এতিয়া আমি
ঘৰ যাম। এয়া কিছু দৃশ্য দেখুৱাম বুলি কৈছিলোঁ, দেখুওৱা নহ'লে, যিহেতু এতিয়া মই দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, চাহপাতৰ বাগানৰ মাজত আজি এই মাজৰ ৰাস্তাদি আমি কামাখ্যা দেৱালয়লৈ গ'লোঁ। ভাল লাগিল, বহুত ভাল লাগিল। ধূপ কাঠি জ্বলালোঁ, চাকি বন্তি জ্বলাই কৰি আমি ঘূৰিলোঁ। এতিয়া ঘৰলৈ যাওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই, আমি এতিয়া ঘৰ যাওঁ। বাই বাই। হেল্ল' গাইজ, আমি এতিয়া ঘৰলৈ গৈ আছোঁ। মন্দিৰৰ পৰা উভতিলোঁ আৰু আমি ঘৰলৈ গৈ আছোঁ। এতিয়া চাহপাত বাগানৰ মাজেদি এয়া দেখিবলৈ পাইছে, গোটেই চাহপাতেই ভৰা। আৰু ৰাস্তাৰ মাজেৰে আমি গৈ আছোঁ। এয়া চাবলৈ পাইছে, কি দৃশ্য ধুনীয়া। আপোনালোক আহিব, অহা নাই যদি একবাৰ আহি যাব। ঐ আমি দেখা হোৱা দিনৰে কাহিনী, তয়ো চাও যিজনী বান্ধৈ ময়ো চাও সিজনী, তয়ো চাও যিজনী বান্ধৈ ময়ো চাও সিজনী, আমি দেখা হোৱা দিনৰে কাহিনী, প্ৰেমী বাগৰেও একেলগে যাওঁ, একেখন তামোল কামুৰি ভগাই খাওঁ, একেখন তামোল। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।